হেনা বহ এই এখন কিতাপ পঢ়ি আছো ৰ মহাভাৰতৰ যুদ্ধ কিয় হৈছিল কচোন তই মিয়াৰ কাৰণে হৈছিল মহাভাৰতৰ যুদ্ধ মিয়াৰ কাৰণে হৈছিল কি কথা কয় সঁচা কথা মহাভাৰতৰ যুদ্ধ হৈছিল কৌৰৱ আৰু পাণ্ডৱৰ মাজত তেওঁলোকৰ মাটি সম্পত্তি কিবা এইবিলাকৰ কিবা কাৰণত হৈছিল চব দুখ তই মিয়াকে দিবা খোজা মিয়া চলি থকা মোৰ লগত মিয়াই ওলাই সকলো কথাত আমি মিয়াকে থাকি নহ'ব আমাৰ দুখগিলাও চাব লাগিব আমি নিজে স্বাৱলম্বী হ'ব লাগিব নিজে ভৰিৰ ওপৰত ভৰি থৈ থিয় হোৱাৰ চেষ্টা আমিও কৰিব লাগিব অকল বেলেগক দুখ দিলে নহ'ব বুজি পাইছা আমিও স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিব লাগিব আৰু বেলেগ এটা জাতি যদি শ্ৰম কৰিব পাৰে আমি অসমীয়া জাতি কিয় শ্ৰম কৰিব নোৱাৰো বেলেগৰ পৰা আশা কৰি থাকো আমি শ্ৰম কৰিব শিকিব লাগিব ওলাই গেল আৰু পটকে এইকেইদিন চলিয়ে আছে আচ্ছা হ'ব কথা নাই বাৰু ঠিক আছে অ'কে দে বাবা